নমস্কাৰ কুকিজ কিচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো ঘৰতে কেৰাহীত অতি সহজতে বনাই খাব পৰা এবিধ কুকিজৰ ৰেচিপি। এই বিস্কুটবিধ কেৰাহীতে বনাব পৰা যায় আৰু দেখিবলৈ খুব সুন্দৰ হয়। ইয়াত সামগ্ৰী হিচাপে মই ব্যৱহাৰ কৰিছো 3 কাপ ময়দা, গুড়ি কৰি লোৱা চেনি 1 কাপ, মিক্সিত পিচি লৈছো চেনিখিনি, গাখীৰ আধা কাপ, গলাই লোৱা বাটাৰ আধা কাপ। বাটাৰখিনি প্ৰথমে মই এটা বাটিত লৈ লৈছো আৰু গৰম পানীৰ পাত্ৰত বাটিটো ডুবাই দিছো আৰু বাটাৰখিনি 5 মিনিটৰ পাছত গলি গৈছে। আৰু ব্যৱহাৰ কৰিছো আধা চামুচ নিমখ, বেকিং পাউডাৰ 1.5 চামুচ আৰু কোকো পাউডাৰ 3 চামুচ। প্ৰথমে মই এটা পাত্ৰত ময়দাখিনি লৈ লৈছো। ইয়াত মই আধা চামুচ নিমখ মিহলি কৰিছো, ইয়াৰ লগতে 1.5 চামুচ বেকিং পাউডাৰ মিহলি কৰি দিছো। এতিয়া ইয়াতে গলাই লোৱা বাটাৰখিনিও মই ইয়াৰ লগতে মিহলি কৰি দিম। ইয়াৰ লগতে গুড়ি কৰি লোৱা চেনিখিনিও মই মিহলি কৰি দিছো। এতিয়া গাখীৰখিনি অলপ অলপকৈ দি মই ময়দাখিনি ভালদৰে সানি লৈছো। ময়দাখিনি সানোতে বেছি কোমলো হ'ব নালাগে আৰু বেছি টানো হ'ব নালাগে। অলপ টান হ'লে শেপটো দিবৰ বাবে বেছি সহজ হয়। এতিয়া ময়দাখিনিক দুভাগ কৰি লৈছো মই আৰু এভাগত 3 চামুচ কোকো পাউডাৰ মিহলি কৰি লৈছো। এতিয়া মই কোকো পাউডাৰ মিহলি কৰাখিনি ময়দা আৰু নকৰাখিনি দুইখিনিৰ পৰা অলপ অলপকৈ লৈ সৰু সৰু বল কিছুমান বনাই লৈছো। এনেদৰে বগা বলখিনিও বনাই ললো। এতিয়া আমি ফুলৰ শেপ দিবৰ বাবে প্ৰথমে এটা বগা বল মাজত লৈ লৈছো আৰু কাষত 6টা ক'লা বল দি ভালদৰে সাইডৰ পৰা হেঁচি দিছো আৰু এখন কাটা চামুচৰ সহায়েৰে মাজতে এটাকৈ দাগ লগাই দিছো যাতে ই দেখিবলৈ ফুলৰ পাহিৰ দৰে হয়। এয়া আমাৰ প্ৰথম পাহ ফুল হৈ গৈছে। ইয়াৰ পাছত প্ৰথমে মাজত ক'লা বল আৰু সাইডত 6টা বগা বল দি ভালদৰে হেঁচি দ্বিতীয় পাহ ফুল বনাই লৈছো আৰু ঠিক তেনেদৰে কাটা চামুচেৰে মাজত এটা দাগ লগাই দিছো। ঠিক তেনেদৰে বাকি কেইটা বিস্কুটো বনাই লৈছো। এতিয়া ফুলৰ শেপ দি হোৱাৰ পাছত আমি এখন কটাৰীৰ সহায়েৰে নহবা হাতেৰেও এখন ষ্টিলৰ প্লেটলৈ ফুলকেইপাহ লৈ গৈছো। এই প্লেটখনতে আমি কেৰাহীত বেক কৰিম, গতিকে প্ৰয়োজন বোধ কৰিলে প্লেটখনৰ তলত আপোনালোকে ৰিফাইন তেল লগাই ল'ব পাৰে। মই কিন্তু নলগোৱাকৈ দিছো।
আৰু এয়া মই গেছ জ্বলাই জুইটো একেবাৰে কমাই লৈছোঁ আৰু তাতে এখন কেৰাহী পাতি তাতে এডাল কেৰাহী ৰখা ঘূৰণীয়া ষ্টেণ্ড আমাৰ সকলোৰে ঘৰত থাকেই তেনেকুৱা এডাল ষ্টেণ্ড পাতি তাৰ ওপৰত বিস্কুট থকা প্লেটখন দি দিছোঁ। আৰু ইয়াক এখন ঢাকনিৰে ঢাকি 45 মিনিটৰ বাবে বেক হ'বলৈ দিছোঁ। 20 মিনিটৰ পাছত চাওঁচোন কেনেকুৱা হৈছে। বিস্কুটখিনি ধুনীয়াকৈ ফুলিবলৈ লাগিছে। পুনৰ ইয়াক ঢাকি থৈ দিছোঁ আৰু 45 মিনিটৰ পাছত গেছ অফ কৰিছোঁ আৰু ঢাকনি গুচাই চাইছোঁ এয়া বিস্কুট ধুনীয়াকৈ বেক হৈ গৈছে। আৰু ইয়াক 10 মিনিটৰ বাবে কেৰাহীতে এনেদৰে ঠাণ্ডা হ'বলৈ দিছোঁ আৰু 10 মিনিটৰ পাছত এয়া বিস্কুট খাব পৰা হৈ গৈছে, ধুনীয়াকৈ ৰেডি হৈ গৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটোও দবাই দিব।